হেল্ল' বন্ধুসকল, এইটো প্ৰথম ভিডিঅ' হয়। যদি আপোনালোকে ভাল পায় শুনি তেতিয়া মোৰ ভিডিঅ'টোত প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা কৰি দিব। প্ৰায়ে কোৱা শুনো যে ভাগ্যত যি থাকে তাকে হয়। এইটো সঁচা কথা যে ভাগ্যত যি থাকে তাকে হয়, কিন্তু আমি যদি ভাগ্যক দিয়াই বহি থাকোঁ তেন্তে একো নহ'ব। ছাপ'জ তুমি কোনো এটা কাম কৰিম বুলি ভাবি আছা, সময়ত নকৰাৰ বাবে সেই কামটো বেলেগৰ হাতত গ'লগৈ। তেতিয়া তোমাৰ মনত ভাৱ হ'ব যে আগত নকৰিলোঁ কিয়, আৰু তেতিয়া বহুত পলম হৈ যাব। সেয়েহে কিছুমান কাম আমি সময় থাকোঁতে কৰিব লাগে। ভগৱানে আমাৰ ভাগ্যখন লিখিছে, কিন্তু সেই ভাগ্যখনৰ মালিক আমি নিজেই চেষ্টা কৰিব লাগিব আগবাঢ়ি যাবলৈ। নোৱাৰোঁ বুলি একো কাম পেলাই থ'ব নালাগে, আৰু যোনে নোৱাৰোঁ বুলি ভাবে তেওঁ কেতিয়াও আগুৱাই যাব নোৱাৰে। পৃথিৱীত এনে কোনো মানুহ নাই যিয়ে কষ্ট নকৰাকৈ ডাঙৰ মানুহ হৈছে। সকলোৱে বহু কষ্টৰ ফলত বিখ্যাত হৈছে। কেতিয়াও নিগেটিভ ভাবিব নালাগে, সদায় পজিটিভ ভাবিব, পজিটিভ হ'ব। তুমি যি পাৰা তাকে কৰি যোৱা, কাৰণ কামত সৰু ডাঙৰ নাই। মানুহ সদায় সৰুৰ পৰাই ডাঙৰ হয়। কিছুমানে তোমাক হাঁহিবলৈ দিয়া, লাজ দিবলৈ দিয়া, কিন্তু আমি কেতিয়াও সেই মানুহবোৰৰ কথা শুনিব নালাগে। আগবাঢ়ি গৈ থাকা, আৰু যিদিনা তুমি ছাকচেছ হ'বা সেইদিনা সেই মানুহবোৰে তোমাৰ গুণগান গাব। আমাৰ ভাগ্যখন বনোৱা মানুহ আমি নিজেই। নিজৰ ভাগ্য ভাল বেয়া আমি নিজেই বনাব লাগিব। চেষ্টা কৰি থাকা যেতিয়ালৈ তুমি তোমাৰ লক্ষ্যত উপনীত নোহোৱা। চেষ্টাৰ অসাধ্য একো নাই। আজিলৈ ইমানেই। নেক্সট ভিডিঅ'ত আৰু ক'ম। নমস্কাৰ।